নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি কোনো এক্সিডেণ্ট গাড়ী ৰিলেটেড ভিডিঅ' মাৰুতি সুজুকিয়ে নতুনকৈ লঞ্চ কৰা ফুল্লি ইলেক্ট্ৰিক গাড়ী, এইখনৰ নাম e-vitera। এইখনে এটা ৰিভিউ দিওঁ বুলি ভাবিলোঁ, গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক। গাড়ীখনৰ ফ্ৰণ্টৰ লুকটো বহুত ধুনীয়া, কমপ্লিট LED ছেটআপ। ফ্ৰণ্টত প্ৰজেক্টৰ LED লাইট আছে আৰু DRL LED আৰু 19 ইঞ্চি এলৰ হুইলটো আছে, ডায়মণ্ড কাট, বহুত ডাঙৰ হয়। আৰু এইখন কমপ্লিট ইলেক্ট্ৰিক। যেতিয়া লেফ্ট ছাইডৰ ফেণ্ডাৰতে আপোনাৰ চাৰ্জিং পৰ্টটো পায়, এইটো পুছ কৰি দিলে ওলাই আহে আৰু চাৰ্জ কৰিব পাৰিব আপোনালোকে। আৰু ভিতৰৰ ডেছবৰ্ডটো পূৰা লাক্সাৰী হয়, কমপ্লিট লেডাৰ ফিনিছ আছে আৰু প্ৰিমিয়াম ইণ্টেৰিয়ৰ হয়। AC ভেনৰ পৰা ষ্টেৰিঙলৈকে প্ৰত্যেকটো বস্তুৱে ফিনিচিং আছে। আৰু ওপৰ এখন মুৰুফ আছে, এখন ছানৰুফৰ লেখীয়া নাপাব, এখন ফিক্স হ'ব। আৰু ডোৰ বেডৰ পেটাৰ্ণটো বহুত ধুনীয়া আৰু এটা এম্বিয়েণ্ট লাইট আছে, যোনটো ৰাতি জ্বলি থাকিলে বহুত ধুনীয়া লাগে। গাড়ীখনত মই এটা 360 আপোনাৰ ভিউ দেখাই দিছোঁ। বেক ছাইডৰ পৰা দেখিবলৈ এনেকুৱা ধৰণৰ কমপ্লিট কানেক্টিং লাইট দেখা যাব আৰু ৰাইট ছাইডৰ ভিউটো এনেকুৱা ধৰণৰ। ডেছবৰ্ডত আপোনাৰ মিউজিক ছিষ্টেমটো আছে 10.5 ইঞ্চি আৰু যোনটো ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ সেইটো কমপ্লিট ফুল্লি ডিজিটেল। আৰু এটা ইমাৰ্জেঞ্চি ছুইচ আছে, যোনটো দবালে আপোনাৰ কিবা প্ৰব্লেম হ'লে এইটো হেল্প পাব। আৰু ভিতৰৰ ইণ্টেৰিয়ৰটো মাজৰ কনচোল বক্সটো বহুত প্ৰিমিয়াম হয়, একদম লাক্সাৰী গাড়ী লেখীয়া। আৰু এটা তাতে আপোনাৰ আৰ্মৰেষ্টত এটা ডিপ ষ্ট'ৰেজ আছে, য'ত আপুনি বস্তু ৰাখিব পাৰিব। ড্ৰাইভাৰ ছিটটো ফুল্লি অট'মেটিক, আগলৈ পিছলৈ, আৰু বেগটো আৰাম কৰিবলৈ হ'লে কমপ্লিট অট'মেটিক পাব। আৰু লগতে ছিটটো আপোনাৰ ভেণ্টিলেটেড আছে, যাৰ ফলত আপোনাৰ গৰম খুব কম আহিব পিছফালে। গাড়ীখন ফুল্লি LED ছেটআপ আছে আৰু ফুল্লি লোডেড আছে। আৰু গাড়ীখনৰ 4টা মডেল হ'ব, ছিগমা, ডেল্টা, জেটা আৰু আলফা। যিহেতু এতিয়া পেট্ৰলৰ দাম যি বৃদ্ধি পাইছে, কোনোবাই যদি ল'ম বুলি ভাবিছে ফুল্লি ইলেক্ট্ৰিক গাড়ী আপুনি ল'ব পাৰে। আৰু আমাৰ যোৰহাট মাৰুতি নেক্সাত আপুনি কণ্টেক্ট কৰিব পাৰে। এখন নেক্সা প্ৰিমিয়াম গাড়ী হয়, ফুল্লি ইলেক্ট্ৰিক মাৰুতিৰ। গতিকে যদি ল'ব বিচাৰে কোনোবাই